নমস্কাৰ দোস্তো, ৱেলকাম টু মাই ইউটিউব চেনেল কাৰ্টুন ভিডিঅ'ছলৈ স্বাগতম। আপোনালোক সকলোৱে এই চেনেলটো আগুৱাই লৈ যাব বুলি আশা ৰাখিলোঁ। আহক এতিয়া আগবাঢ়ো আজি ভিডিঅ'টিৰ মাজলৈ। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আজি দীপু হাঁহেৰে ইমান দেৰি লাগে। জানো আহিব চাগে। দাগ দাগ বুকুতে দাগ মোৰ চকুতে দাগ মোৰ কলিজাতে। আহিছে গান গাই গাই আহি আছে। পুৰা ফূৰ্তিত আছে যেন পাইছো দেই। দাগ দাগ বুকুতে দাগ মোৰ পিঠিতে দাগ মোৰ য'তে ত'তে। তোৰ দাগ হৈছে তই ভেট চি খান। তই আচলতে গান নোধোৱা, তোৰ খজুৱতি প্ৰব্লেম। কোনে কৈছে মই গান নোধো বুলি? মই গানহে গাইছো। হ'ব দে, ধেমালি কৰিছো, পঢ়িয়া। তহঁত কেতিয়াবাই পালিহঁত নি? আমি কেতিয়াবাই আহিলো। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং। তেন্তে আজি ক্লাছ আৰম্ভ কৰোঁ। অ'কে ছাৰ। বাৰু ৰিমজিম, কালিতো সুধিবলৈ থাকি গ'ল। আজি প্ৰথমে তয়ে কচোন, গীতা কোনে প্ৰথম সৃষ্টি কৰিছিল? ছাৰ, সেইজন আন কোনো নহয়, সেইজন আমাৰ মহাভাৰতৰ নাৰদ আকৌ। সেই কোনে ক'লে তোক? ছাৰ, মই জানো নহয়, তেওঁ গীতাৰ সৃষ্টি কৰাই নহয় আৰু বহুত কিবা কিবি কৰিছিল। কি কৰিছিল কচোন বাৰু? এতিয়া যেনেকৈ হকাৰে প্ৰতি ঘৰে ঘৰে পেপাৰ বিলায়, তেনেকে তেওঁ প্ৰতি ঘৰে ঘৰে গৈ বাতৰিটোত দিছিল ছাৰ। তোৰ কথাটো যুক্তি আছে বাৰু, যুক্তি নাই বুলি নকওঁ, হয় ছাৰ। কিন্তু বৰ্তমান এইটো শুদ্ধ নহয়। বাৰু হ'ব দে, এতিয়া ৰাজুৱে কচোন, টেলিভিছন কোনে আৱিষ্কাৰ কৰিছিল? ছাৰ, টেলিভিছন কোনে আৱিষ্কাৰ কৰিছিল ক'বলৈ হ'লে মই এটা কাহিনী কৈ ল'ব লাগিব। টেলিভিছনৰ লগত কি কাহিনী আছে অ'? তাকেইতো ছাৰ, মোৰ কাহিনীটো মনোযোগ দি শুনিব হা। ঠিক আছে কচোন বাৰু, সাজি নকবি আকৌ। অ'কে ছাৰ, শুনক। বহুত যুগৰ আগৰ কথা, আপুনি মন দি শুনিব দেই ছাৰ। হ'ব দে, কৈ যা। শুনক ছাৰ, এখন ৰাজ্যত পাণ্ডৱ আৰু কৌৰৱ নামেৰে দুটা পৰিয়াল আছিল। সিহঁতৰ মাজত সৰুৰ পৰাই মিল নাছিল। এনেদৰে দিনবোৰ পাৰ হৈ গৈ আছিল। লাহে লাহে সকলো ডাঙৰ হ'বলৈ ল'লে আৰু সিহঁতৰ মাজত মাটি বাৰীক লৈ কাজিয়া লাগিল। লাহে লাহে কাজিয়া ইমানেই ডাঙৰ হ'ল যে সিহঁতে মহাভাৰতৰ যুদ্ধ অৰ্থাৎ WW এখন পতাৰ সিদ্ধান্ত ল'লে আৰু তাত চৰ্ত ৰাখিলে যি জিকিব তেওঁৱেই সেই মাটি বাৰীৰ অধিকাৰী হ'ব। আৰু লগে লগেই দুয়োটা পৰিয়ালৰ মাজত ভীষণ যুদ্ধ অৰ্থাৎ WW আৰম্ভ হ'ল। কিন্তু তাতে এটা সমস্যা হ'ল, কৌৰৱৰ পৰিয়ালৰ বাপেকজন মানে ধৃতৰাষ্ট্ৰ অন্ধ আছিল। তেওঁৰ যুদ্ধখন চাবলৈ বৰ মন আছিল, কিন্তু তেওঁ নেদেখা বাবে সঞ্জয়ক কথাটো ক'লে। সঞ্জয় আচলতে তেওঁৰ ৰাইডহে নাছিল। তেতিয়া সঞ্জয়ে চিন্তা কৰিব হাক দি এটা ডাঙৰ টিভি অৰ্থাৎ টেলিভিছন আৱিষ্কাৰ কৰিলে। তাৰপিছত সঞ্জয়ে টেলিভিছনত চাই কোন যুদ্ধত জিকিছে, কোন হাৰিছে, সকলো কথা ধৃতৰাষ্ট্ৰক কৈ গৈছিল। আৰু সেই তেতিয়াৰ পৰাই আজিও টেলিভিছন চলি আছে ছাৰ। এতিয়া ছাৰ বুজিলেনে টেলিভিছন কোনে আৱিষ্কাৰ কৰিছিল? বুজিলো। সঁচাকৈ দেই, তোৰ কিন্তু টেলেণ্ট আছে দেই। থেংক ইউ ছাৰ। থেংক ইউ দিব নালাগে, তই সাজি কথা কোৱাত তোৰ টেলেণ্ট আছেহে কৈছোঁ। সেইটোহে হ'ল নেকি ছাৰ? বাৰু হ'ব দে, শেষত দীপু তই কচোন, পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল দলংখন ক'ত অৱস্থিত? ছাৰ, উত্তৰটো অকণমান দীঘল হ'ব দেই। হ'ব বাৰু কচোন। তেন্তে শুনক ছাৰ, বহুত দিনৰ আগৰ কথা। আপুনি ৰামায়ণৰ কথা শুনিছে চাগে? শুনিছো, তাতে কি হ'ল? তাকেইতো কৈছো, শুনক ছাৰ। ৰাম লক্ষ্মণ দুজন ককাই ভাই আছিল আৰু ৰামৰ এজনী ধুনীয়া পত্নী আছিল, দেখিবলৈ বহুত ধুনীয়া, নামটো আছিল সীতা। তেওঁলোক বনত ঘূৰি ফুৰিছিল। এদিন সীতাক লংকাত ৰাৱণ বুলি এজনে পলুৱাই লৈ গ'ল। ৰাৱণৰ ঘৰটো আকৌ সাগৰৰ মাজত আছিল ছাৰ। সেইবাবে ৰামে সীতাক উভতাই আনিবলৈ তালৈ যাবলৈ উপায় বিচাৰিছিলে, কিন্তু একো উপায় নাপাই তেনেতে হনুমানক লগ পালে আৰু হনুমানক সকলো কথা বিৱৰি গ'লে। আৰু ৰামৰ কথা শুনি হনুমানে বহুত বান্দৰ সেনা লগত লৈ দলং নিৰ্মাণ কৰিবৰ কাৰণে উঠিবই লাগিল। আৰু সেইদিনাৰ পৰাই দলঙৰ কাম আৰম্ভ কৰিলে। বনাওঁতে দলংখন এদিন বহুত দিনৰ মূৰত সম্পূৰ্ণ হ'ল। আৰু ইমানেই দীঘল আছিল দলংখন, হিচাপে উলিয়াব নোৱাৰিলে ছাৰ। আৰু সেইখনেই হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল দলং ছাৰ। হয় নেকি? তয়ো ৰাজুৰ দৰে একেই হলি, চব সাজি মিছা কথাবোৰ কৈ থাক। নহয় ছাৰ। তহঁতক আজিকালি একো সুধিবই নাই, চব সাজি কোৱাত আছ। পঢ়াৰ কথা একো নাজানো, চব সাজি কথা ক'বলৈ আহ। নহয় ছাৰ। হ'ব দে, আজিৰ পৰা ভালকৈ পঢ়ি আহিবি। অ'কে ছাৰ। হ'ব দে, আজিলৈ ইমানতে ক্লাছ সামৰিলোঁ। অ'কে ছাৰ। তহঁত দুটা কিন্তু সাজি কথা কোৱাত বেছ পাৰ্গত দেই। আজি ছাৰে ধৰিব পাৰিলে। ঘৰত নলগালেই হ'ল আৰু দেই। আৰু এতিয়া গৈ থাকো বৈ। বৈ